আজি দিনটো গা ধুই অহাৰ পৰা আৰম্ভ কৰিছোঁ পুৱা। আৰু জানেই নহয় এগৰাকী বোৱাৰী শুই উঠাৰ পাছৰ পৰাই কিমানখিনি কাম ওলায়, ঘৰ সাৰা চোতাল সাৰাৰ পৰা আদি কৰি কাপোৰ কানি ধোৱা। তো কেঁচুৱা থকাৰ পৰাতো অলপ বেছিয়ে হয়, বাল্টিয়ে কাপোৰ ওলায় কেতিয়াবা। এইকেইদিন ডাৱৰীয়া পৰিছে যে কাপোৰ কানিবোৰ এনেকৈ ভিতৰতে মেলি অকণমান ৰ'দটো ওলাইছে, তথাপিও শুকোৱাৰ চান্সটো খুব কম, মাজে মাজে বৰষুণ আহি যায়, সেইকাৰণে ভিতৰতে মেলি দিছোঁ। আৰু পোৱালিৰ কাৰণে এয়া মগু দাইল আৰু চাউল অকণমান তিয়াই ৰাখিছিলোঁ ৰাতিয়ে। আৰু আমাৰ অকণমানিক আমি ডাৰমাডিঅ'ৰ চাবোন আৰু এই বডি লোশ্যনটো ইউজ কৰি আছোঁ। আপোনালোকৰ বেবীবোৰক কি ইউজ কৰে জনাবচোন। আৰু এইটো হৈছে মেইন আমাৰ 11টা বাজিবলৈ হ'লগৈ, 12টাৰ আগতে এবাৰ নহয় এবাৰ পোৱালিক আনিবই লাগে দোকানলৈ, নহ'লে তাই ঘৰত একেবাৰে আমাক খালী কৰি দিয়ে। আৰু সেয়া আহিলোঁ আৰু ৰাতি সাজটো দেখাইছোঁ আপোনালোকক। আজি অলপ এটা বিশেষ সাজ, মই কিন্তু ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম, আগে পিছে মই খোৱা নাই। এয়া কুচিয়া মাংস কেনেকুৱা লাগে বাৰু